নমস্কাৰ, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ ঘৰৰ ওচৰতে হৈ থকা এখন খুব সুন্দৰ ৰেষ্টুৰেণ্টলৈ ভণ্টি, মোৰ মানুহগৰাকী, আমাৰ দিদি, ভাইটি, মই সকলো সন্ধিয়া এপাক ওলাই গ'লোঁ। তাৰ পৰিৱেশটোৰ কথা সদায় শুনি আছিলোঁ, আজি বোলো আমি নিজে গৈ এপাক চাই আহোঁগৈ আৰু আপোনালোককো দেখাম। তাত বিভিন্ন প্ৰজাতিৰ আম, বগৰী, আমাৰ গাঁৱত পোৱা নুনী সকলোখিনি ইয়াতে পোৱা যায়। ব'লকচোন আপোনালোকেও চাব। ৰেষ্টুৰেণ্টখনত এখন ধুনীয়া বিয়াৰ পাৰ্টি কৰিব পৰা এটা সুন্দৰ হলো আছে। সঁচাকৈ খুব সুন্দৰকৈ সজাই ৰাখিছে। আমাৰ ভণ্টিজনী গৈ আকৌ ৱেডিং হলটোৰ ভিতৰত থকা সেই জোলনাখনতে বহি নাছিলেগৈ, লগত ভাইটি। কিমানমান চেয়াৰ আছে? কিমানমান আছে চেয়াৰ? এইটো হৈছে ৰেষ্টুৰেণ্টৰ মেইন হলটো। নোপোৱা নাপায়। এইটো চিল্কৱৰ্ম মালবেৰী বুলি কয়। মানে আমাৰ নুনী পলু যে, নুনী পলুৰ সৈতে একে দিছে নাই? এইটো পকিছে, পকিলে এনেকৈ পকে। এইটো ষ্ট্ৰবেৰী মধুৰি হয়, কিন্তু খাবলৈ চব বেলেগ বেলেগ প্ৰজাতিৰ আম। এই পুলিবিলাক কিনে আপোনাৰ গৈছে চাগে অলপমান। বহুত টকা সোমাই গৈছিলে। হয় দেই। তো বাহিৰৰ পৰা অনা ন? বাহিৰৰ পৰা অনা। নৰা বগৰী দেখিছা? নৰা বগৰী? নৰা বগৰী। এইবোৰ লাগি আছে চা, এইবোৰ নৰা বগৰী। এইবোৰ পকিব আৰু। এইটো বেলেগ আম দেখিছে নাই? এইটো বেলেগ। কেনেকুৱা? এইটো চোৱা হা, এইবোৰ যে আমি টাউনত যে কিনো যে, এইফালে এইটো ভালকৈ চোৱা। এইটো মজা লাগিছে। এইটো হেৰি নৰা বগৰী নেকি? কি হয় নৰা বগৰী? নৰা বগৰী। এইটো যে নাইকিয়া হৈ গ'ল আজিকালি। এইটো আজি পাবলেই নাই, আছে গাঁৱতে আছিলে আমাৰ। এইটো বগৰী খাব পাৰিনে? এবিধ কেনেকৈ কেজি? কি আম লাগি আছে? চবতে লাগি আছে। এইটো কি আম? এইবোৰ লাগি আছে য'ত ত'ত। জাপানৰ মিয়াজাকি এইকেইটা মৰম লাগতে যাব। চাকি আপুনি লগাই নে? নহয়, এই বামুণগাঁও পূজাৰী এজন আহে। আহে। ভাল লাগে। মন্দিৰ আছে। মিয়াজাকি জাপানৰ হয় এইটো। মিয়াজাকি আম। মিয়াজাকি। এইটো কেজি 2 লাখ টকা। এইটোৱে কেজি 2 লাখ। গোটেই দিয়া নাই এটা আম বিক্ৰী নহয়, ইয়াৰ আকৌ হেৰি কেয়াৰ লৈছে নহয়। তেনেকৈ একো নাই, তলবোৰ চাফা কৰি থকা হয়। মাজে মাজে কুকুৰা গুটো দিয়া হয়। মাটি মানে চব মাটিতে হয় ন? চব মাটিতে হয়। এইবোৰ চব গছত প্লাম লাগি আছে।